হয় পাঠান, টাইগাৰ আৰু কবিৰ। এই তিনিজনক লৈ অতি শীঘ্ৰে এক বিশাল মুভি হ'বলৈ গৈ আছে। পাঠান মুভিখন ব্লকবাষ্টাৰ হ'ল, য'ত আমি দেখা পালোঁ আমাৰ সকলোৰে ভাইজান ছলমান খান তথা টাইগাৰক। সকলোৱে কবিৰ তথা ঋতিক ৰোশনক চাবলৈ বাট চাই আছিল যদিও সেয়া নহ'ল। মাৰ্বল চিনেমেটিক ইউনিভাৰ্চত যিদৰে এখনকৈ ছুপাৰ হিৰো মুভি উলিওৱা হয়, তাৰ পিছত তেওঁলোকে একগোট হৈ এক বিশাল শত্ৰুৰ ফাইট কৰে, ঠিক তেনেদৰে ইয়াছ ৰাজ ফিল্মছে YRF স্পাই ইউনিভাৰ্ছ খুলিছে, য'ত আমাৰ মেইন কেৰেক্টাৰত থাকিব পাঠান, টাইগাৰ আৰু কবিৰ, য'ত নিক ফিউৰিৰ দৰে কাম কৰিব আশুতোষ ৰাণাদেৱে। মুভিখনক তেওঁক সুনীল লুথাৰ হিচাপে জনা যায়। আপুনি যদি পাঠান মুভিখন চাইছে, তাত আপুনি দেখা পাব যে কৰ্ণেল সুনীল লুথাৰে পাঠানক আহি কয় তেওঁ পাঠান, টাইগাৰ আৰু কবিৰক লৈ এক টীম বনাব বিচাৰে নিজৰ দেশৰ সুৰক্ষাৰ বাবে। ইয়াৰ উপৰিও MCUৰ দৰে পাঠান মুভিখনত আপুনি পষ্ট ক্ৰেডিট চিনো দেখা পাব, যিখিনিয়ে দৰ্শকৰ ওচৰত বহুতো প্ৰশ্ন সৃষ্টি কৰি থৈ গৈছে। গতিকে এই তিনিজন মহাৰথীক লৈ হ'বলগীয়া মুভিখনৰ বাবে সকলোৱে উৎসুকতাৰে বাট চাই আছে। আপুনি এই বিষয়ে উৎসুক হয়নে?